তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইণ্ডিয়ান ভিডিঅ'। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। যাৰ যাৰ ভগৱান আছে প্ৰাৰ্থনা সকলোৱে যাতে ভালে থাকে। তো গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাই, তাৰ বাবে বেয়া নাপাব। তো আপোনালোকে আজি মানে পূৰা কম দামত যোৱা লৈ আনিছোঁ, যোনবিলাক আপোনালোকে একেবাৰে কম দামত ল'ব পাৰিব। চবচে প্ৰথম মই একেবাৰে কম দামৰ পৰা কৈ গৈছোঁ, একদম আপোনালোকে চাব পাৰে আমাৰ যোৱাখিনি চাই লওক। এইবিলাক চাই লওক, এইবিলাক এচি কটনত যোৱা বগা লাগিলে বগাত মানে কালাৰিঙত এনেকৈ পাই যাব, কালাৰ ফুল লগা। তো এইবিলাক পাব আপোনালোকে বগাত এনেকুৱা ডিজাইনৰ ফুল লগা পাব। তো মাজত এইটো মানে এইটো ডিজাইনৰ ফুল হয়। মই দাম কম, আপোনালোকে ভিডিঅ' চাই থাকক, বেছি নকৰিব, ধুনীয়া চাই লওক। যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি লওক। এইবিলাক চাব পাৰে কি পূৰা ধুনীয়া ধুনীয়া বুটা থকা সেউজীয়া ফুল লগা, মানে ফুলৰ কালাৰ বেলেগ পাই যাব। বস্তুটো বগা হয়, সৰু বুটা আছে, ফুলৰ কালাৰবিলাক বেলেগ মানে। তো বাকী আপোনাৰ এইটো এটা ডিজাইন আহিছে, এইটো এটা নতুনকৈ ডিজাইন ওলাইছে। এইটো দাম একেবাৰে কম আছে, মই দাম কৈ আছোঁ লাষ্টত। তো আপোনালোকে এইটো এটা ডিজাইন চাব পাৰে। এইবিলাক চব ফিক্স বডি হয়, এই দুটা ফিক্স বডি হয়। বাকী যদি আপোনালোকক ফিক্স বডি লগা নালাগে, মই মেলি দেখুৱাম, আপোনালোকে চাই থাকক। ফিক্স বডি লগা নালাগে, তেতিয়া আপোনালোকে পাই যাব এনেকুৱা যোৱা লওঁ বুলি ক'ব পাৰিব। কালাৰ চাওক, কালাৰ ধুনীয়া ধুনীয়া কালাৰ আছে, আৰু কালাৰ আছে আপোনাৰ পিছপিনে ধেৰ কালাৰ আছে, আপোনালোকে পাই যাব। আপোনালোকে আহক, আমাৰ দোকানত হৈছে ধেমাজিত মৈধল চাৰিআলিত বিশাল হ'লচেল বুষ্টাৰ বুলি আছে। কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, ঠিক আছে। তো এতিয়া মই দামটো কৈ দিওঁ, তাৰ আগতে আপোনালোকে কাপোৰটো চাই লওক ধুনীয়াকৈ মেলি পিনি। মই এইযোৰকো মেলি দেখুৱাই দিছোঁ। তো এইযোৰ চাই লওক, এইযোৰ এচি কটন যোৰা হয়, বৰ ধুনীয়া। এখন হ'ল আপোনাৰ চাদৰখন দেখিছে, মাজত এনেকুৱা ধুনীয়া ধুনীয়া বুটা আছে, কালাৰ লাগিলে পাই যাব। এইবিলাক ধুনীয়া ধুনীয়া কালাৰ আছে। তো এখন চাদৰখন, এখন হ'ল মেখেলাখন, ঠিক আছে। এখন মেখেলাখন এডোখৰলৈকে এনেকৈ ফুল থাকিব। তো এই বাকী মানে ইয়াত ব্লাউজৰ পিচ নাথাকে, কাৰণ এনেকুৱা যোৱা ব্লাউজৰ পিচ এইযোৰ দাম মাত্ৰ 250 টকা হয়। তো কালাৰ যেনেকুৱা লাগে পাই যাব আপোনালোকে। আৰু যদি হ'লচেলত লাগে, যদি আপোনালোকে বেপাৰ কৰিম বুলি ভাবিছে, তেতিয়াও পাই যাব। বেপাৰ কৰিবলৈ হ'লে আপোনালোকৰ দাম বেলেগ হ'ব। আমাৰ দোকানখন হ'লচেল দোকান হয়, বিশাল হ'লচেল দোকান বুলি আছে ধেমাজিত মৈধল চাৰিআলিত। তো আপোনালোকক কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আমাক কণ্টেক্ট কৰিব পাৰিব। তাৰপিছত এইযোৰ দাম মাত্ৰ 250 টকা। এইখিনি কালাৰ চাওক, এইটো ডিজাইনৰ লাগিলে এইটোতো আপোনালোকে 250 টকাতে পাই যাব। তো নেক্সট আপোনালোকে এইযোৰ চাই লওক, এইযোৰ দাম কৰিছোঁ মই। ইয়াৰো কালাৰ লাগিলে পাই যাব, বেলেগ কালাৰ আছে। তো জাষ্ট মই মেলিবোৰ দেখুৱাবলৈ এইটো আনি লৈছোঁ। তো এইযোৰ ফিক্স পটি হয়। এখন হ'ল মেখেলাখন, পটি নাথাকে ইয়াত। মেখেলাখনৰ এডোখৰলৈকে এনেকৈ ফুল থাকিব। তো বাকীডোখৰ ওপৰডোখৰ এনেকৈ প্লেইন হ'ব। তো এইযোৰ দাম মাত্ৰ 400 টকা, আপোনালোকে 400 টকাত পাই যাব। তো বিকিবলৈ লাগিলে বেলেগ দাম হ'ব। তো চাদৰখন চাই লওক এবাৰ। চাদৰখনৰ মাজত এনেকৈ সৰু সৰু বুটা আছে, ঠিক আছে। তো সৰু সৰু বুটা আছে। এইটো হ'ল আপোনাৰ ব্লাউজৰ পটিকেইটা। না, এইযোৰ ফিক্স পটি নহয়, এইযোৰ পটি আছে। তো এইযোৰ দাম মাত্ৰ 400 টকা। বাকী ফিক্স পটি লাগিলে এইযোৰ আছে, এইযোৰ 500 টকা দাম হয়। আপোনালোকে চাই লওক। তো এইযোৰ দেখিছে, এইযোৰ ফিক্স পটি হয়। তো এইযোৰ দাম মাত্ৰ 500 টকা। 500 টকা পাই যাব। এইযোৰ 400 টকা, মানে এইযোৰ ফিক্স পটি নাই, তো সেইকাৰণে 400 টকা হয়। বাকী এইযোৰ চাওক, এইযোৰ বুটা কি ধুনীয়া ধুনীয়া দুটা কালাৰ বুটা আছে। তো ফুলৰটো কালাৰ দুটা আছে। তো এইযোৰ ফিক্স পটি হয়, ঠিক আছে। এখন চাদৰখন মাজত এনেকৈ বুটা থাকিব। এইটো হ'ল ব্লাউজৰ পিচটো, ঠিক আছে। তো এইটো আপোনালোকে ল'ব পাৰে। তাৰ বাকী এখন হ'ল মেখেলাখন। মেখেলাখনৰ ওপৰডোখৰলৈকে থাকিব, ফুল থাকিব। তো আপোনাৰ নেক্সট আপুনি ফিক্স পটি নলগা যদি অলপ ভাল ল'ম বুলি ভাবে, তেতিয়া এইযোৰ ল'ব পাৰে। এইযোৰ মানে কি, এই বুটাটো যোনটো ইয়াত যোনটো এইটো বুটা আছে, ইয়াত সৰু সৰুকৈ আছে, দেখিছে, ইয়াত সৰু সৰুকৈ আছে। আৰু ফুলবিলাক অলপ উজ্জ্বল উজ্জ্বল টাইপৰ হয়। তো এইযোৰ পাই যাব আপোনালোকে 600 টকাত, মাত্ৰ 600 টকাত পাই যাব। যদি বিকিবলৈ লাগে, বেপাৰ কৰিম বুলি ভাবে, তেতিয়া মানে আৰু কম দামত পাই যাব, কাৰণ আমাৰ ইয়াত হ'লচেল দিয়া হয়। মই ক'লোৱে প্ৰথমতে হ'লচেল দিয়া হয়, আপোনালোকে ল'ব পাৰিব। এইযোৰ মই অলপ মেলি দেখুৱাই দিছোঁ। এইযোৰ ফুলৰ ডিজাইনবিলাক একেই অলপ। তো চাদৰখনৰ মাজতো এনেকুৱা হয়। এইযোৰ ফিক্স পটি হয়, এইটো ফিক্স পটি হয়। এইটো ফিক্স পটি লগা আছে ধুনীয়াকৈ। এইযোৰ দাম মাত্ৰ 600 টকা। উজ্জ্বল কালাৰ, ধুনীয়া গুণা ফুল দিয়া আছে। তো বাকী আপোনাৰ এখন হ'ল মেখেলাখনৰ এডোখৰলৈকে ফুল থাকিব এনেকৈ, বাকীডোখৰ এনেকৈ প্লেইন হ'ব, দেখিছে। এডোখৰলৈকে ফুল আছে, মানে এডোখৰলৈকে এনেকৈ প্লেইন হ'ব। তো আপোনালোকে ল'ব পাৰিব। এইযোৰ দাম মাত্ৰ 600 টকা। ভালকৈ চাই লওক, এইযোৰ দাম 600 টকা। কালাৰ আহিলে পাই যাব, এছ কালাৰ আহিলে এছ কালাৰ পাই যাব। এইবিলাক আছে কালাৰ, আৰু কালাৰ আছে এইপিনে, আপোনালোকে আহিলে ধুনীয়াকৈ দেখুৱাই দিম আমি। তো বাকী এইযোৰ দাম হ'ল 600 টকা। দামটো শুনি লওক। এইযোৰ দাম হ'ল 500 টকা। বাকী এইযোৰ দাম 400, আৰু এইযোৰ দাম পাই যাব মাত্ৰ 250 টকা, ঠিক আছে। 250 টকাত পাই যাব। তো আপোনালোকে ল'ব পাৰিব। কণ্টেক্ট নাম্বাৰ দি থাকিব, কণ্টেক্ট কৰিব। আৰু আমাৰ বেলেগ ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। পূৰা ধুনীয়া ধুনীয়া ভিডিঅ' কাপোৰ আহি আছে, এইবিলাক ষ্টল আহি আছে। আপোনালোকে এইবিলাক ল'ব পাৰিব। তো এইবিলাক আপোনালোকে ল'বৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি এইবিলাক চাব পাৰে। ষ্টলৰ ভিডিঅ' আহি আছে, ভিডিঅ' দি আছোঁ। তো আপোনালোকে তেতিয়ালৈকে ধন্যবাদ। লগ পাম বুলি আশা ৰাখিলোঁ। তেতিয়ালৈকে ধন্যবাদ।